হাই গাইজ, আজি আমি নগাঁৱলৈ গৈ আছোঁ। এই এখেতৰ কাম আছে অলপ। কৈ দিয়া কি কাম আছে? লাজ কৰিছে। ৰাস্তাটো আপোনালোকে উপভোগ কৰক আৰু চিনেমেটিক দি যাম। ফাইনেলি মৰিগাঁও আহি পাই গ'লোঁ। এইটো বুলেটৰ ৰয়েল এনফিল্ডৰ শ্ব'ৰুম মৰিগাঁও। গাঁৱলৈ যোৱা কামটো হ'ল এখেতৰ কাম আছে অলপ, মানে ৰুম এটা নতুন লৈছে, তাতে মানে পঢ়িবই নগাঁও কলেজত। তাকে ৰুমটো চাই আহোঁগৈ আৰু বস্তু কেইটামান কিনিব লগা আছে, ৰুমত থৈ আহোঁগৈ। ফাইনেলি এতিয়া তুলি চুলি লৈ হৈ গ'ল, বজাৰ চজাৰ কৰা হৈ গ'ল। এতিয়া আকৌ ৰুমলৈ যাই পেলাই বস্তুখিনি থৈ আহিবগৈ লাগিব। সিহঁতৰ ৰুমত আহি পাই গ'লোঁ এতিয়া। মই অকল ফেনখন লৈ যাওঁ, নহ'লে বাকীখিনি লৈ যাই থাকিব। অঁ তাতে আছে দিয়া।
কি কৰি আছা হে? এতিয়া নগাঁৱৰ পৰা আহি পেলাই লালিলাং ধাবাত বহি আছোঁ। ৰুটি পৰঠা খাই আছোঁ। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। এতিয়া আৰু ঘৰলৈ যাব লাগে আৰু।